Good morning. আমি উঠিলো কিয়া বেটা অকণমান মুখখনত জ্বৰ হৈ উঠিছিলে এতিয়া ভাল হৈছে আৰু মানে মলম লগাই দিছো এতিয়া ভাল হৈ কিছু নাবিতো গুড মৰ্ণিং নীৰৱ দেউতা একোলা লৈ পেলাই অকণমান খেলালে কিনে ললে আইতা লৈছে বুবু উঠি ক'ত যাবা জেঠাই ঘৰলৈ যাবা নেকি বুবু উঠি যাবা আজি বেটাক বগাবলে আমি সুবিধা কৰি দিছো জ্বৰ উঠাৰ কাৰণে পিছ পৰি গ'ল বগাবলৈ আৰম্ভ কৰিছিলে হয়নে আজি আকৌ বগাব লাগিব হয়নে চব আকৌ এতিয়া আকৌ বেক গিয়াৰ লগাইছে বেক গিয়াৰ লগালে কেনেকৈ হ'ব হোৱাই দে নহ'লে এনেকৈ টিচাৰটো ক'ত গ'ল এইটো খোৱা বস্তু দেখালেহে এই বগাব দেৰি হৈছে এই বগাবলৈ দিয়া মানুহ লাষ্টত গৈ এনেকুৱা পেকিং হৈ একদম কল এতিয়া মায়ে কল কি খুৱাইছে কি হয় এইফালে আৰু এটা গাঁৱত দি দিব লাগিব নি এইফালে সি যোনফালে হাতখন নিও মানে সেইফালে দিছো শুন গোটাকে দিলে হ'ব নালাগে এতিয়া আমাৰ গছ পুলিটো ৰুই দিলো এনেকে কৈ ইয়াতে এতিয়া আমি গোবৰ পানী সাৰ দিম আমি এইটো গছ পুলিটো আমাৰ ইয়াতে গধূলি আৰু ৰাতিপুৱা পানী দিব লাগিব সাৰ দিব লাগিব এনে বাইদেউ ইয়াতে ডাঙৰ হ'ব হাতখন ধৰিলে কি হ'ব লাহেকৈ মাৰ লগত অলপ খেলি অকণমান ওলাই গ'লোঁ ওচৰৰ খুৰাৰ ঘৰলৈ তাতে পৰিৱেশটো আমি ইমান ভাল পাওঁ ফুলেৰে চাৰিওফালে জাতিষ্কাৰ হৈ থাকে সেয়ে খুৰাৰ ঘৰত পাক এটা মাৰি আহিলোঁগৈ ক'ত ফুপু আহিলা আইতা ঘৰে ফুফু আহিছো বিশেষকে আমি এই ফুলনিখন চাব আহিছো আমাৰ ওচৰ ধুনীয়াকে ফুলবোৰ ফুলি আছে আৰু আমাৰ ৰিচেপশ্যনৰ ফটো ছেশ্যন এই ফুলনিখনতে হৈছিল তেতিয়া অলপ বেলেগ আছিলে আজিলৈ ব্লগটো ইমানতে সামৰোঁ আকৌ লগ পাম নতুন এটা ব্লগত তেতিয়ালৈকে টেক কেয়াৰ বাই বাই